নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে চাগে ভালেই আছে। আৰু আজি আমি এটা বস্তু শিকিবলৈ আহিছোঁ। সেই বস্তুটো হ'ল আপোনাৰ ইউটিউবৰ পৰা কি ধৰণে আপুনি ভিডিঅ'সমূহ ডাউনলোড কৰিব। এতিয়া তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিয়ক। আহক চাওঁ আমি কেনেকৈ ধৰণে আমি ভিডিঅ'বিলাক ডাউনলোড কৰিব পাৰোঁ। তাৰ কাৰণে আমাক সৰু এটা এপছ লাগিব। সেই এপছটো হ'ল আপোনাৰ টিউবমেট। এই টিউবমেট কেনেকৈ ডাউনলোড কৰিব লাগে, কি কৰিব লাগে, এইটো মই আপোনালোকক ডেছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব। তো আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব। এতিয়া মোৰ অলৰেডি ডাউনলোড কৰা আছে, মই ডাউনলোড নকৰোঁ। যিহেতু আপোনালোকে দেখিছে টিউবমেট ছফ্টৱেৰটো মোৰ ডাউনলোড হৈ আছে। এতিয়া মই ইউটিউবৰ পৰা কেনেকৈ ভিডিঅ' এটা ডাউনলোড কৰিম সেইটো আপোনালোকক লাইভ মই দেখাই আছোঁ। আমি যাব লাগিব ইউটিউবলৈ। ইউটিউবত গ'লোঁ। ইউটিউবত ধৰি লওক এইটোৱে, এই গানটোকে মই ডাউনলোড কৰিব বিচাৰিছোঁ ভিডিঅ'টো সহায়। এতিয়া মই ডাউনলোড কৰিবৰ কাৰণে মই কি কৰিব লাগিব, ভিডিঅ'টো প্লে কৰিলোঁ, প্লে কৰি শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ মই ক'লে কৰিম, যিটো ছফ্টৱেৰক মই টিউবমেটৰ কথা কৈছোঁ সেই টিউবমেটলৈ মই শ্বেয়াৰ কৰিব লাগিব। তো টিউবমেটলৈ শ্বেয়াৰ কৰাৰ লগে লগে মই যিটো শ্বেয়াৰ কৰিছোঁ সেই ভিডিঅ'টো গুচি যাব টিউবমেটলৈ। এতিয়া দেখিছে আপোনালোকে, এইখিনি আপোনালোকে কেঞ্চেল কৰি দিব। আৰু ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াত আপুনি চাব পাৰে যে আপোনাক কিমান কোৱালিটিৰ পৰা কি কোৱালিটি আপুনি ভিডিঅ'বিলাক ডাউনলোড কৰিব বিচাৰে। ইয়াত একদম ছাইডত MB-খিনিও দেখাই দিয়া আছে। আপোনালোকে সেইটো কোৱালিটি ডাউনলোড কৰিলে আপোনালোকে সেইটো MB চাইজৰ আপোনালোকৰ ডাউনলোড হ'ব। লগতে অডিঅ' ডাউনলোড কৰিব পাৰে। এতিয়া ধৰি লওক মই এই ভিডিঅ'টো ডাউনলোড কৰিব বিচাৰিছোঁ 640x360 কোৱালিটিৰ ভিডিঅ'। তো তাৰ কাৰণে মোৰ 22 MB মোৰ প্ৰয়োজন হ'ব। তো মই ইয়াক চিলেক্ট কৰিলোঁ। মই এইটো নকৰি মই এইটোও কৰিব পাৰোঁ। তো মই এইটোকে ইনষ্টল কৰিলোঁ, এইটোকে মই ডাউনলোড কৰিব বিচাৰিছোঁ। এতিয়া মই ছাইডত ডাউনলোড অপশ্যনত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হ'বলৈ ষ্টাৰ্ট হৈ গ'ল। আৰু মই যদি চাওঁ তো মই তলত ডাউনলোড অপশ্যনত মই ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে ভিডিঅ'টো আপোনালোকে ডাউনলোড হ'বলৈ হৈ আছে। খুব ফাষ্ট ডাউনলোড হয়, আপোনালোকে কৰি চাব পাৰে। এতিয়া ভিডিঅ'টো ডাউনলোড হৈ গ'ল, কমপ্লিট বুলি দেখালে। এতিয়া মই ভিডিঅ'টো চাবলৈ হ'লে মই ভিডিঅ' এলবামত যাব লাগিব। ভিডিঅ' এলবামত গৈ মই দেখিছোঁ মোৰ ভিডিঅ'টো অফলাইন ডাউনলোড হৈ গ'ল। শেষত আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।